হাই গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, আশা কৰোঁ নিশ্চয় ভালে আছে। আৰু আমাৰ বহুত বেয়া খবৰ, আৰু যি গতিকে আমাৰ আইতা মানে ঢুকাইছে, সেইকাৰণে বহুত বেয়া খবৰ। আৰু আইতাক আৰু আমি কেতিয়াও নাপাওঁ, সেয়েহে মানে আইতাৰ ভিডিঅ'বিলাক আপোনালোকক অলপ দুখাই দিম বুলি ভাবিলোঁ। আৰু ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ যি গতিকে মানে ব্যস্ত আছিল আৰু মনবিলাকো ইমান ভাল নাছিল, সেইকাৰণে মানে ব্লগ বনাব পৰা নাছিলোঁ। এয়া গাইজ আমাৰ আইতা আৰু এইখন পৃথিৱীত নাই, সেয়েহে বহুত দুখ অনুভৱ কৰিছোঁ। আৰু এয়া সকলোৱে গাঁৱৰ মানুহ আহি মানে পূজা পাতল কৰি আছে, আৰু গাঁৱৰ মানুহ সকলোৱে বহুত দুখ অনুভৱ কৰিছে, কাৰণ যি গতিকে আমাৰ আবু এইখন গাঁৱৰ ভিতৰত বহুত মানে বুঢ়ী মানুহ আছিল। সেয়েহে এইবিলাক চাওক আপোনালোকে, বহুত মানুহ আহিছে, আৰু মানে এনেকা বুঢ়ী মানুহ প্ৰায় নায়ে আমাৰ গাঁওখনত। আমাৰ আবুৱে লাষ্ট বুলি ক'লেও ভুল নহ'ব। আৰু এইটোৱে আছিল আমাৰ আবুৰ ৰুম, এইটো ৰুমতে আমাৰ আবু মানে ঢুকাল। আৰু সকলোৱে এনেকা মন মাৰি মানে বহি আছে, যি গতিকে আৰু এইখন পৃথিৱীত নাই, সেইকাৰণে মানে বহুতে মন মাৰি বহি আছে। আৰু দুখৰ মাজতেও ব্লগটো বনালোঁ, কাৰণ ভিডিঅ'টো নবনাম বুলি ভাবিছিলোঁ, কাৰণ যি গতিকে আমাৰ আবু স্মৃতি হৈ ৰ'ব, সেইকাৰণে কেতিয়াবা চাব মন গ'লে মানে এবাৰ চাব পাৰিম, সেইকাৰণে মানে ভিডিঅ'টো বনোৱা হ'ল। আৰু সকলোৱে ডেকা বুঢ়া মানুহ সকলোৱে উপস্থিত হৈছে, সেয়েহে বহুত যিবিলাক আহিছে সেইসকলকো বহুত ধন্যবাদ। আৰু গৰমত মানে এনেকা মানে য'তে ত'তে বহি আছে, ক'ৰবাত মানে ছায়া বিচাৰি আছে কিছুমানে, আৰু গৰমো বহুত দিছে।